মন্তব্য শুনক। আমচুৱে যিমানে প্ৰতিবাদ কৰে এইটো মোৰ কাৰণে চাৰ্টিফিকেট তাৰমানে কৈ যাব যে অসমৰ মুখ্যমন্ত্ৰী এজন আছিল যে হি আমচুৰ লগত কাজিয়া লাগিছিল, আমচুৰ লগত যুঁজিছিলে, সাৰেণ্ডাৰ কৰা নাছিলে। মোৰ নামটো ইতিহাসত মই তেনেকেই লিখি যাব বিচাৰোঁ যে থাকা দিনাখনলৈকে বীৰৰ দৰে যুঁজি থাকিলে। তেনেকেই মোৰ নামটো লিখি যাওক আৰু তেনেকেই মোৰ নামটো লিখি থাকক। কোনো নাই, উত্তেজিত কৰিলেও ইয়াত মই আছোঁ, একো কৰিব নোৱাৰে। মোৰ কাম আছে মুছলিম পাৰ্চনেল ল কালি পাছ কৰোৱা, পাছ কৰাই দিম। উত্তেজিত কৰি থাকিব। উত্তেজিত কৰিলেও কাজিৰ দোকান বন্ধ। যিমানে উত্তেজিত নহওক কিয় এটা কামত লাগিছোঁ যেতিয়া তাক চেছ কৰিম। আমচুৱে যিমানে প্ৰতিবাদ কৰে এইটো মোৰ কাৰণে চাৰ্টিফিকেট তাৰমানে কৈ যাব যে অসমৰ মুখ্যমন্ত্ৰী এজন আছিল যে হি আমচুৰ লগত কাজিয়া লাগিছিলে, আমচুৰ লগত যুঁজিছিলে, সাৰেণ্ডাৰ কৰা নাছিলে। মোৰ নামটো ইতিহাসত মই তেনেকেই লিখি যাব বিচাৰোঁ যে থাকা দিনাখনলৈকে বীৰৰ দৰে যুঁজি থাকিলে। তেনেকেই মোৰ নামটো লিখি যাওক আৰু তেনেকেই মোৰ নামটো লিখি থাকক। কোনো নাই, উত্তেজিত কৰিলেও ইয়াত মই আছোঁ, একো কৰিব নোৱাৰে। মোৰ কাম আছে মুছলিম পাৰ্চনেল ল কালি পাছ কৰোৱা, পাছ কৰাই দিম। উত্তেজিত কৰি থাকিব। উত্তেজিত কৰিলেও কাজিৰ দোকান বন্ধ। যিমানে উত্তেজিত নহওক কিয় এটা কামত লাগিছোঁ যেতিয়া তাক। আৰু এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। পোনপটীয়াকৈ সংবাদ মাধ্যমৰ সন্মুখত আমচুক চেলেঞ্জ দিছে মুখ্যমন্ত্ৰীয়ে। যিমানে প্ৰতিবাদ নকৰক কিয় আমচুৱে মুছলিম পাৰ্চনেল ল বিধানসভাত পাছ হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব